হাই হেল্ল' নমস্কাৰ গাইছ, মই জুমি মাইনুৱে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি বুলি মন্দিৰলৈ যাওঁ, আপোনালোককো দেখাই যাম ব'লক। এয়া মই চাদৰ মেখেলাযোৰ পিন্ধি ৰেডি হৈ ল'লোঁ ৰ'বক। এফালে মাও ৰেডি হ'লে আৰু ময়ো হ'লোঁ। এতিয়া ব'লক, মা আৰু মই ওলাই ল'লোঁ এতিয়া ঘৰৰ পৰা। এতিয়া ব'লক আপোনালোককো দেখাই যাম ক'ত যাম কি কৰিম ব'লক। এতিয়া বাটলৈকে মা আৰু মই মানে গাড়ীত উঠালৈকে ব'লক দেখাই যাওঁ। মোৰ লগৰ কেইজনী আহি আছে মানে, মা আৰু মই অকলে নাযাওঁ, মোৰ লগৰ কেইজনীও যাব ব'লক আপোনালোককো এয়া আমি এতিয়া গোটেইকেইটা লগ হৈ আৰু গৈ আছোঁ মন্দিৰলৈ বুলি ব'লক। আহি পালোঁ এতিয়া মন্দিৰ। এইটো আমি ইয়াতে আহিছোঁ ৰামদিয়াৰ ওচৰত, এইটো মানে শিৱ মন্দিৰত ব'লক এতিয়া। शिव के मंदिर जाने लगा, जो चाहा मैं वो पाने लगा, मैं अपनी अलग जगाने लगा, ओ मेरी बिगड़ी बनाने लगा, मन बोला बम बोला। शिव के मंदिर जाने लगा, जो चाहा मैं वो पाने लगा, मैं अपनी अलग जगाने लगा, ओ मेरी बिगड़ी बनाने लगा, मन बोला बम भोला। এতিয়া ওচৰতে মানে প্ৰসাদ দি আছে মন্দিৰৰ, ইয়াৰ মন্দিৰৰ পৰা প্ৰসাদখিনি লৈ লওঁ আৰু মানে আপোনালোককো দেখাই আছোঁ ব'লক। এই খুৰাকেইজনে প্ৰসাদ দিব, তাকে কিবা নাম লিখি আছে, আমি প্ৰসাদখিনি লৈ লওঁ এতিয়া ব'লক আপোনালোককো দেখাই যাম। প্ৰসাদখিনি লৈ লওঁ, এতিয়া বুটখিনি লৈ এতিয়া মানে পায়স খাবলৈ মাতি আছে। এতিয়া ব'লক আমি পায়স ক'ত দি আছে তালৈকে যাওঁ ব'লক, আপোনালোককো দেখাই যাওঁ। ক'ত দি আছে যাই আছোঁ লাহে লাহে আমি গোটেইকেইটা পায়স খাবৰ কাৰণে আহিছোঁ। মানে পায়স নাখাওঁ আজি শিৱৰাত্ৰি বুলি, যিহঁতে মানে ব্ৰত থাকে ন সকলোৰে, সেয়া ব্ৰতৰ কাৰণে মানে নাখাওঁ। এতিয়া যিখিনি মানে দি আছে ন এই মানে পায়সখিনি এতিয়া ঘৰলৈকে বান্ধি লৈ যাওঁ, মানে ঘৰত থকা মানুহকেইটা খাব পাৰিব নে কি কয় গাইছ। এতিয়া মায়ে ল'লে টোপোলা বান্ধি, এতিয়া ব'লক আৰু দেখাই যাওঁ ব'লক। এয়া মানে প্ৰসাদ, মানে এয়া পায়স প্ৰসাদ লৈ আৰু ঘৰৰ ফালে যাম আৰু লাহে লাহে ব'লক গাইছ। মানে এজনী ঘৰত এৰি থৈছিলোঁ, এতিয়া আহি তাই পূজা কৰি আছে, তাই পূজা কৰা হোৱালৈকে আমি ৰখি দিওঁ নে কি কয় গাইছ, নহ'লে বেয়া পাব নহয়। এতিয়া মানে আমাৰ মাক পঠাই দিওঁ ঘৰত আৰু মই লগৰ কেইজনীৰ লগত অকণমান মানে টাইমখিনি পাছ কৰি লাহে আমি তো লেকচাৰ মাৰি মাৰি বজাৰৰ ফালে যাই থাকোঁ। মানে দৰা বিচৰি আহিছে না, দৰা বিচৰি আহিছে না, দৰা আছে বোলে তাই। আমি মানে ফটোৱা কৰিব লাগে আহিছোঁ। ববিতা এই ঘোঁৰাটোত ববিতা ঘোঁৰাটোত উঠ। চাপৰে মলে মাছি তাৰ গাত বেচেৰাৰ। ববিতা দুখ লাগছি না তোৰ ঘোঁৰাটোক চাই কেনে? মোৰ বয়া লাগছে তোক দেখা কান্দি সৌৰ একেবাৰে তাইৰ পিলে থাকে, কি কয় আই চলি। এতিয়া আৰু খোজকাঢ়ি ঘৰত দেখি যাম, মানে আমি আৰু ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছোঁ আৰু ফটো চটো নুঠাকে আহিম নে। এইকেইটা আৰু খং কৰি আছে, আমি মানে ব্লগাৰ আৰু ছোটা মোটা ব্লগাৰ। কি ববিতা আহতে কি কৰিছে নহয়, গাড়ী আহি আছে, আমি ইমান বিচলিতি ক'বা মানে আমি অলপ টাইমখিনি পাছ কৰিব লাগে। ঘৰত পাছত গাড়ী নাই, আমি মানে কোনে পিছত গৈছে কোনে আগত গৈছে, তাৰপিছত কে যাবা পাৰিলে, তই কে যাবা জল্দি ঘৰত মানে আমি মানে লাহে লাহে যাই আছোঁ টাইমখিনি পাছ কৰি মানে কেংকে মানে আমাৰ মানে টাইম নাই ঘৰত থাকলি আমি মন্দিৰত বাহানালে টাইম পাছ কৰি আছোঁ। আমি মানে বেটাৰী গিলা আমাক সুধি যাই আছে, আমি তথাপ নাযাওঁ। আমাৰ মানে পইচা নাই বুলি নাভাবব, কিন্তু আছে গাইছ বহুত আছে, টকাৰ অভাৱ নাই। এর মানে বহুত টকা গাইছ, কোনোবা যদি চুৰ কৰিব আহিব পাৰে। আহিব গাইছ,
এনে ভগা ফুটা ঘৰ চোৰ কৰি লৈ যাব বেছি কষ্ট কৰিব নালাগে এত ঘৰ তাই অলপ কষ্ট কৰিব আমি এতিয়া লাহে লাহে ঘৰত যাই থাকোঁ নে কি কয় গাইছ ব'লক চাই থাকিব দে মই না কলিজা दिल ही ये समझेगा दिल ही ये जानेगा दिल का इश्क রাস্তা এই গাইছ আপা চাই চাই যাই আছে এই মেইন মানে ৰাস্তাই ঘাটে আপা চাবাত মেইন এইটো আৰু কৈ নিয়া মানে আপাগিলা কাবাক নেদে আৰু যে নাচাবি তন্দে মোক মই মানে উনি চুনি লৈ আহিছোঁ কি মাছ গাউৰিৰ বাছটো মুখে মেলি আছিলি গাহৰি বাছ সোমাই গৈছোঁ তাত কেংকে চাচি একদম বাপেৰে পিছফালে বহি আছে কেংকে চাচি ঐ তো বুকিং ষ্টেম লাগব আৰু দে আৰু একবাৰ কো কি কৈছিলি গাইছ মন্দিৰত গেলি কি খালি কৰি আনা আমি ভৰ্তি কৰি আনিছো কি ক মানে চব লৈছে আসি মানে আসিব পূজা কৰি উঠি হয় গাইস আমাৰ মানে টেকনিকটো বেলেগ কইনের পিছে লংগুৰ কাটি যাই আছে আঙ্গুৰ ফাইনেলি লগৰ কেইজনীক এৰি এতিয়া ঘৰ পালোঁ আহি আজিলৈ ব্লগটো ইয়াতে সামৰিছোঁ দেই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ দেই